এয়া পেপচি লৈ আনিলোঁ। এয়া এইবোৰ দেখিছে বজাৰ পৰা অনা বস্তু কিবা কিবি। এতিয়া আমি গাহৰি বইল কৰি আছোঁ ধুনীয়াকৈ। আমাৰ ডাঙৰীয়াই বনাই আছে গাহৰি মাংস। ই বৰ ধুনীয়া গাহৰি মাংস বনায়, সেইকাৰণে ক'লোঁ আজি তয়ে বনা। এয়া ধুনীয়াকৈ বনাই আছে, ধুনীয়াকৈ বনাই আছে আমাৰ। এয়া মই বৰ্তমান পিঁয়াজ কাটি আছোঁ দেই ৰাইজ, আৰু লগতে কিনাৰতে মান ধনিয়া লৈ লৈছোঁ আৰু অলপ ধনিয়া লৈ লৈছোঁ। পিঁয়াজ কাটোতে ইমান চকু পানী ওলাইছে, মা কচম। কাটি আছোঁ বৰ্তমান। এয়া ধনিয়া, এয়া মান ধনিয়া ধুনীয়াকৈ লৈ লৈছোঁ আমি। দুইটা মিক্স কৰি বনাম ধুনীয়াকৈ। এতিয়া লগতে গাহৰি মাংসৰ আলু দি দিছোঁ আৰু জলকীয়া অলপ দিছোঁ। আমি এতিয়া মাংস কাঢ়ি লৈছোঁ। প্ৰথমতে গাহৰি মাংস আমি বইল কৰি লৈছোঁ ফাৰ্ষ্টে, তাৰপিছত আমি ধুনীয়াকৈ বনাম। এয়া আমাৰ ডাঙৰীয়াই গাহৰি মাংস আহিছে। এতিয়া আমাৰ গাহৰি হৈ গ'ল আধা ঘণ্টাতে। সুখৰ কথা যে এতিয়া আমাৰ ধুনীয়াকৈ ভাগ কৰি আছে। ইমান সুন্দৰ হৈছে, গোন্ধে আমোল মোলাই দিছে। আজিলৈ টাটা বাবা, ইমানতে সামৰিছোঁ দেই।